হিন্দু ধৰ্মত প্ৰতিটো শুভ কামৰ কৰাৰ বাবে শুভ সময় নিৰ্ধাৰণ কৰা হয়, যাতে ইয়াৰ দ্বাৰা ভাল ফলাফল পোৱা যায়। একে সময়তে অশুভ সময়ত যিকোনো ভাল কাম কৰাটো নিষিদ্ধ, কাৰণ ভুল সময়ত কৰা ভাল কামেও বেয়া ফল দিয়ে। ধৰ্মশাস্ত্ৰ অনুযায়ী সন্ধিয়া কিছুমান কাম কৰিব নালাগে। যদি এইবোৰ কাম সন্ধিয়া কৰে তেন্তে দুখ আৰু দৰিদ্ৰতাই জীৱনত লগ দিবলৈ বেছি সময় নালাগে। দৰ্শকবৃন্দ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সন্ধিয়া এনে কিছুমান কৰিব নলগীয়া কামৰ বিষয়ে আপোনালোকক জনাম, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। সন্ধিয়া এনে কিছুমান কাম কৰিলে মাতৃ লক্ষ্মী তথা অন্যান্য দেৱ দেৱীৰ খং উঠে। এতিয়া জানো আহকচোন সন্ধিয়া কৰিব নলগীয়া কামসমূহনো কি কি। দৰ্শকবৃন্দ, সন্ধিয়া হালধি নিদিব। সন্ধিয়া আৰু বিশেষকৈ বৃহস্পতিবাৰে সন্ধিয়া কাকো হালধি নিদিব। হালধিত দেৱগুৰু বৃহস্পতিৰ আৰু ভগৱান বিষ্ণুৰ লগত সম্পৰ্কিত। তেওঁলোকৰ কৃপাত জীৱন সুখ, সৌভাগ্য, ধন সম্পত্তি আৰু সমৃদ্ধি পোৱা যায়। সন্ধিয়া কাৰোবাক হালধি দিলে সৌভাগ্যও দুৰ্ভাগ্যলৈ পৰিণত হয় আৰু দৰিদ্ৰতাই জীৱনত আঁকোৱালি ধৰে। দৰ্শকবৃন্দ, সন্ধিয়া কেতিয়াও ঝাৰু নিদিব। সন্ধিয়া লক্ষ্মী দেৱীৰ আগমনৰ সময়। মাতৃ লক্ষ্মীয়ে পৰিষ্কাৰ পৰিচ্ছন্নতাক অতি ভাল পায়, সেয়েহে সূৰ্যাস্তৰ আগতেই ঘৰত ঝাৰু মাৰিব। সন্ধিয়া বা ৰাতি ঘৰলৈ লক্ষ্মী উভতি আহে, সেয়েহে সেই সময়ত সন্ধিয়া কেতিয়াও ঝাৰু নিদিব আৰু ৰাতি ঝাৰু দিলেও কেতিয়াও সেই জাবৰসমূহ আপুনি বাহিৰলৈ আঁতৰ কৰি নপেলাব আৰু কোনো চুকতো জমাই নাৰাখিব। সেইসমূহ আপোনালোকে ডাষ্টবিন বা বিভিন্ন এটা নিৰ্দিষ্ট স্থানত গোটাই ৰাখি থ'ব আৰু ৰাতিপুৱা সেইখিনি বাহিৰঘৰ সাৰোঁতে লগত পেলাই দিব। দৰ্শকবৃন্দ, সন্ধিয়া ঘৰৰ মূল প্ৰৱেশদ্বাৰটো আন্ধাৰ কৰি নাৰাখিব। সন্ধিয়া কেতিয়াও ঘৰৰ মূল প্ৰৱেশদ্বাৰটো আন্ধাৰ কৰি ৰাখিব নালাগে, কিয়নো সেই সময়ত মা লক্ষ্মীৰ ঘৰলৈ আগমন ঘটে আৰু যদি প্ৰৱেশদ্বাৰটো আন্ধাৰ হয় মা লক্ষ্মীৰ খং উঠে বুলি শাস্ত্ৰত উল্লেখ আছে। এনে এখন ঘৰত কেতিয়াও কোনো আশীৰ্বাদ আৰু সমৃদ্ধি নাথাকে। য'ত ঘৰৰ মূল প্ৰৱেশদ্বাৰটো আন্ধাৰ কৰি ৰখা হয়, বৰঞ্চ ধনৰ দেৱী লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ ঘৰৰ মূল প্ৰৱেশদ্বাৰত এগছি দীপ জ্বলাই দিব, কাৰণ ঘৰৰ মূল প্ৰৱেশদ্বাৰেদি গৃহলৈ লক্ষ্মীৰ আগমন ঘটে আৰু ঘৰখনলৈ লক্ষ্মীৰ আগমনে ঘৰখনত সুখ, শান্তি আৰু আৰ্থিকভাৱে সকলো সমস্যাই দূৰ কৰে। দৰ্শকবৃন্দ, সন্ধিয়া কেতিয়াও নিমখ বা বেজী আনক নিদিব। সন্ধিয়া কাকো নিমখ বা বেজীৰ দৰে চোকা বস্তু কাকো নিদিব। নিমখ বা বেজীৰ দৰে চোকা বস্তু দিলে অশুভ ফল পোৱা যায়। কেতিয়াও এনে ভুল নকৰিব। সন্ধিয়া নিমখ আৰু চোকা বস্তু দিলে জীৱনৰ সমস্যা বৃদ্ধি পায় আৰু প্ৰগতি বন্ধ হৈ পৰে, বাধাৰ সন্মুখীন হ'ব লগা হয়। দৰ্শকবৃন্দ, সন্ধিয়া আপোনালোকে এইকেইটা কাম কৰাৰ পৰা বিৰত ৰাখিব। দৰ্শকবৃন্দ, এইকেইটা কাম কৰিলে আপোনালোকৰ জীৱনত বহুতো নানান সমস্যাৰ সন্মুখীন হ'ব, য'ত মা লক্ষ্মী দেৱী অসন্তুষ্ট হৈ পৰিব। পৰাখিনি পক্ষত আপোনালোকে এই নিয়মসমূহ মানি চলিবলৈ চেষ্টা কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই বহুতেই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত লাইক এটা দিব আৰু
আমাৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাকো অলপ আগবাঢ়ি যোৱাত সহায় কৰিব। ধন্যবাদ।